এভৰিবডি এটা নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ দুধকৰ পাহাৰলৈ, ওচৰতে আমবাৰী বুলি কোৱা হয়, তাতে গৈ আছোঁ। চ' তাতে এখন মেলা হয় ধুনীয়াকৈ, মানে এই বিহুৰ সময়ত। চ' ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আহক আমাৰ লগত ব্লগটো এনজয় কৰোঁ। যাব ওলাইছে মোৰ লগত আছে নিবাৰণ দা, আগত দুজনমান গৈছে। চ' আমি যাই আছোঁ এতিয়া আমবাৰী পাহাৰ, তাতে ধুনীয়া মেলা হয়। আৰু আজি শুনিছোঁ কৰিশ্মা নাথ আহিব, পে তাকো দেখা পাম যদি আহে। যদি আমবাৰীলৈ গৈ আছোঁ, এয়া ৰাস্তা থান বুলি কোৱা হয় এইখনো। ত' ইয়াৰ পৰা মাত্ৰ 1 কিলোমিটাৰ আমবাৰী পাহাৰখন, আপোনালোকে আহিব পাৰে। ইয়াত ধুনীয়া পাহাৰখন দেখিছে, এইখনে হ'ল আমবাৰী পাহাৰ, তাতে আমি গৈ আছোঁ। তাতে ধুনীয়া মেলা হয় এখন, শ্ৰী শ্ৰী দুধকৰ মেলা বুলি কোৱা হয় এইখনক। তালৈ যাই আছোঁ বৰ্তমান, চাই থাকক আপোনালোকে, ব্লগটো এনজয় কৰি থাকক। এটা সুন্দৰ বিউটি আহি আছে ইয়াৰ পৰা। গৈ আছোঁ এতিয়া ফাইনেলি আমি দুধকৰ পূজা, দুধকৰ দেৱালয় পূজা আৰু মেলা, ইয়াতে দুধকৰ পূজা হয়। চ' আমি আহি পালোঁ। শংকৰদা আছে, মোৰ লগত মিণ্টু দা আছে, চাব পাৰে। আমি এতিয়া আমবাৰী পাহাৰলৈ উঠি আছোঁ ওপৰলৈ। চ' আহক আমাৰ লগত ব্লগটো এনজয় কৰক। দীপংকৰ যা, কেনে লাগিছে? অঁ দে যা। যাই আছোঁ আমি, আৰু ওপৰত আছে, বহুত ওপৰত ওপৰত উঠি আছোঁ এতিয়া। দীপংকৰ এনেকৈ পাহাৰ বগাই আৰু 1 কিলোমিটাৰমান আছে প্ৰায়। ভাল লাগি গ'ল বহুত। মই একদম দেখাৰ পৰা আমি ইমান দূৰ আহিছোঁ, মানে বহুত দূৰ পৰা আহিছোঁ। আৰু আছে এইফালে আৰু মূলটো ওপৰৰ ফালে বহুত উঠিলোঁ, প্ৰায় 1 কিলোমিটাৰ উঠিলোঁ না বগদা, আৰু 2 কিলোমিটাৰমান আছে প্ৰায়। আৰু আছে এই ওপৰত এইটো মন্দিৰটো আপোনাক দেখা পাইছোঁ, জোৰ কৰি দিছোঁ। এইফালে দীপংকৰ দা আছে, এইফালে মিণ্টু দা আছে। বহুত ওপৰতে এইখন আহি পালোঁ আমি। এয়া দুধকৰ পাহাৰ, সেইটোৱে দুধকৰ পাহাৰ। চ' ওপৰত সেইটো মন্দিৰটো, সেইটো কাৰণে আমি ইমান দূৰ 4 কিলোমিটাৰ ট্ৰেকিং কৰি আহি পালোঁ ফাইনেলি। চ' ভাল লাগিছে আহি। আৰু চ' আমি সেয়া চেয়া কৰোঁ, আৰু সেয়া চেয়া কৰে কাৰণে আৰু ভিডিঅ'টো আহি আছে। দীপংকৰ দা মন্দিৰটো আহি পেলাই সেয়া কৰি আছে, এইফালে দুধকৰ মন্দিৰটো, আৰু এইফালে আৰু আছে পাহাৰ চাহাৰ, মন্দিৰটো এইটো আৰু ওপৰত আছে, আৰু বহুত ওপৰত আছে। আৰু চ' মানে আধা আহি পূৰা ভাগৰ লাগি গ'ল আমি 3জনৰ। চ' আৰু আছে ওপৰত ভিডিঅ'টো ক'ব, আৰু ইয়াৰ পৰা ভিডিঅ'টো শেষ কৰিলোঁ। এইফালে দীপংকৰ দা আমি বহুত বুলিলোঁ, 4 কিলোমিটাৰ পৰা পাহাৰেৰে ওপৰেৰে আহি কেনে ফাইনেলি আহি পালোঁ আৰু জেগাটো। চ' ইয়াৰ পৰা ভিডিঅ'টো শেষ কৰোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।